বহুতো দাবী আছে ইতিমধ্যে আমাৰ আইডি থকাৰ বিপৰীতে ঘৰ নোপোৱাৰ সেই এটা দাবী তাৰপিছত আজিকালি আইডি নম্বৰত ঘৰ ল'ব লগা হ'লে একচামে মানে টকা বিচাৰে কিমানকৈ দিব লাগে হয়তো 10,000 15-20,000 তেনেকৈ যদি বিচাৰে আমি দুখীয়াসকলে আমি ক'ৰ পৰা দিম গতিকে তেনেকুৱা ক্ষেত্ৰতো আমাৰ দুখীয়াসকলে ঘৰ লোৱাটো বৰ এটা মুস্কিল হৈ পৰিছে এই টকাটো কোনে বিচাৰে এইটো যিসকলে হয়তো তেওঁলোকৰ মানে আমাক ৰাইজক সকীয়াই দিব আহিছে যে আপোনালোকৰ নামত ঘৰ আহিছে কোনে বিচাৰে কোনে আপোনালোকক এইটো ভিডিঅ' ডাইৰেক্ট নিবিচাৰে তেওঁলোকে নিবিচাৰে কেতিয়াও নিবিচাৰে নাই নাই এইটো তেওঁলোকক আমি ক'ব যোৱা নাই কিন্তু আমাৰ গাঁৱত যিবিলাকে খবৰ দিয়ে যিবিলাকৰ পৰা আমি খবৰ দিয়ে কোনে এইবিলাক হয়তো চেয়াৰমেন যিবিলাক মেম্বাৰ আছে হয়তো এই মেম্বাৰবিলাক ঠিক তেনেধৰণে কৰি আছে তেনে দালাল বুলিয়ে ক'ব লাগিব গতিকে তেওঁলোকে কৈছে যে টকা দিয়ক ঘৰ পাব ঘৰ আনি দিম ঠিক এনেকুৱাকৈ আমাক প্ৰবঞ্চনা কৰা আছে কিন্তু আমি দুখীয়াসকলে আচলতে 10,000 টকা যদি দিবই পাৰোঁ আমাকনো ঘৰ কিয় লাগে বৰ্তমানত আধা ঘণ্টা ঘৰ কিমান আছে আপোনালোকৰ তাত ইয়াতে আচলতে বহুত আছে ইয়াত বহুত আছে সেইবিলাক হিচাপ নিশ্চয় আমাৰ মাজত আছে যদিও আমাৰ এই মুহূৰ্তত হয়তো দামবিলাক মনত নাথাকে গতিকে সেইবিলাক দিব পৰা যায় পিছলৈকে আপোনালোকৰ এই ঘটনাত দায়ী কোনে বুলি ভাবে এতিয়া দায়ী আমি আজি দায়ী দিব লগা হ'লে আমি চৰকাৰৰ বাহিৰেনো আমি কাক দিম চৰকাৰৰে যিহেতু ঘৰ আৰু দুখীয়াৰ কাৰণে আগবঢ়োৱা এই ঘৰসমূহ আমি যিহেতু পোৱা নাই আমি আৰু কাক ধৰিম আত্মসাৎ কৰা বুলি ভাবে আপোনালোকৰ এতিয়া আত্মসাৎ কৰিছে এতিয়া কোনে বা আত্মসাৎ কৰিছে চৰকাৰেতো কৈ আছে যে বিটিডিত খুব ডেভেলপ হৈছে সকলোৱে দুখীয়া মানুহে ঘৰ পাইছে কিবা পাইছে চৰকাৰে সদায় কৈ থাকে বিটিডি চৰকাৰে কয় তাৰ ওপৰত আপোনালোকে কি কয় পোৱা নাই নেকি আপোনালোকে এইটো মানে আমি আচলতে ধৰিব লাগিব যিখিনি আমাৰ ভিচি ডিচি আছে হয়তো তেওঁলোকৰ পৰাই যিহেতু এইখিনি পোৱা যায় গতিকে তেওঁলোকৰ পৰাই নিশ্চয় হ'ব লাগিব পইচাও দিয়া নাই একো দিয়া নাই লেট্ৰিন আমি একো পোৱা নাই দমকলো পোৱা নাই আৰু এই জকাটো বন্ধ কৰা এইগিলা আমি একো পোৱা নাই কোনে পাইছে বেলেগে কোনে পাইছে নেকি পাইছে আমি এইগিলা পোৱা নাই কোনে পাইছে ধনী মানুহে পাইছে ধনী মানে যা যা কাম কৰিছে কিছুমানে পাইছে কিছুমানে পোৱা নাই বহুত টেংকা পাই আছে আমি এইগিলা আকৌ বস্তু পোৱা নাই